everyone, good morning and welcome back to my vlog. মই আছো ডিব্ৰুগড়ত যোৱাকালি মই গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহিলো যোৱাকালি তাৰিখ আছিল 25 ডিসেম্বৰ আৰু আজি হ'ল 26 ডিসেম্বৰ আৰু আহি পাই ডিব্ৰুগড়খন ফুৰিবলৈ আজি ওলাই আহিছো একচুয়ালি সুমনাৰ এজন ফ্ৰেন্ড আহিছে ফাহিম আপোনালোকে লাষ্ট ব্লগটো যেনে চাইছে হয়তো ফাহিমক তাত নোটিস কৰিছে আৰু ফাহিমৰ ভাইক জিকো আহিছে জিকো লগত আৰু আঙ্কেল আন্টিও আহিছে সো তেওঁলোকে ফুৰিব আহিছে আপাৰ আসাম আৰু আজি তেওঁলোক আছে ডিব্ৰুগড়ত সো মই আৰু সুমন ওলাই আহিছো এতিয়া ডিব্ৰুগড়খন অকমান তেওঁলোকক দেখুৱাও বুলি Firstতে আমি আহিছো ডিটিপি ডাইকলে আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নৈখন দেখিবলৈ খুবেই ভাল লাগে আৰু এই জেগাখিনিৰ লগত মোৰ বিৰাট ধুনীয়া স্মৃতি এটাও আছে সৰু থাকোতে মই দেউতাৰ লগত খুব ইয়ালৈ আহিছিলো দেউতাই প্ৰায় মোক ইয়ালৈ লৈ আহিছিলে আৰু আহি পাই ইয়াত বাদাম চানা খাইছিলো খুব আন্টি কেনেকুৱা লাগিছে আজি ডিব্ৰুগড় খুব ভাল লাগিছে ফাৰ্স্ট ডে আপুনি আগতে আহিছে নাই ডিব্ৰুগড়লে মই আগতে অহা নাই অহা ন নাই প্ৰয়োজন হোৱা নাছিলে ৰোডটো বহুত চুকা গৰম লাগি গৈছে এই জায়গা কনস্ট্রাকশন চলি আছে এতিয়া এবাৰ কনস্ট্রাকশন হৈ গলে এখিনি যদি ভালকে বনাই দিয়ে তেলে ভালকে বনাই দিলে ভাল লোকেশনটো ধুনীয়া মানে ভিউ পইণ্ট এটা বঢ়িয়া ভাল হ'ব এখিনি সানসেট হলে বেছি ভাল লাগে ললে মোৰ টি-শাৰ্টটো ল'বা দে ভালকে কমেন্ট আহিব লাগে মানে কি লম তোমাৰ টি-শাৰ্টটো লম লাগিছে গোটেই জায়গাখিনি বিৰাট পিসফুল হয় ইয়াতে মানুহে আহি পেলাই বঢ়িয়াকে অলপমান যদি টাইম স্পেন্ড কৰিবলৈ বিচাৰে এটা মজা জায়গা এটা আহে মানুহ ইভিনিং ৱাক মৰ্নিং ইভিনিং পুৰা মানুহ ভৰ্তি হৈ থাকে ইভিনিং ৱাক মৰ্নিং ৱাক কৰিবলৈ আহে এইটো এটা হোম ষ্টে হয় ইয়াত আহিলে ডিব্ৰুগড় যদি থাকেহি তেতিয়াহ'লে ইয়াত থাকিব পাৰিব মই গোটেইখিনি ডেছক্ৰিপশ্যনত দি দিম দেখিবলৈ বৰ ধুনীয়া আৰু তেওঁলোকৰ কিবা থিম আছে ৰুমবিলাকত হোৱাইট ৰুম ব্লেক ৰুম তেনেকৈ আছে গ্ৰীণ ৰুম পিংক ৰুম ৰেড ৰুম তেনেকৈ আছে লোকেশ্যনটো বিৰাট ধুনীয়া ইয়াৰ পৰা টি গাৰ্ডেন দেখিবলৈ পায় মানে ফ্ৰণ্টত টি গাৰ্ডেন আছে Wow, ইয়াত জাপি এইটো হ'ল আপোনাৰ ব্লেক এণ্ড হোৱাইট ৰুম ন ইয়াত ধুনীয়া ৰুমটো কি ধুনীয়া হোৱাইট ৰুম এইটো বহুত ধুনীয়া এইখন হল প্ৰাইভেট বালকনি ৰুমৰ লগত মানে হোৱাইট ৰুমটোৰ লগত আৰু ইয়াৰ পৰা আপোনাৰ ভিউটো দেখাব পায় আই ফাহিম কেনেকুৱা লাগিছে ইয়াত তুমি বুকিং নাপালা ন নাই ইয়াতে ইহঁতৰ মানে বুকিং ফুল চলি আছিলে গতিকে মই ডিব্ৰুগড়ত আহি পেলাই হোম ষ্টে বিচাৰিছিলোঁ ইয়াতে বাট নাপালোঁ বাট দিছ ইজ আ ভেৰি গুড প্লেচ আৰু ইয়াতে ইহঁতৰ মানে যিবিলাক ৰুমছবিলাক আছে বেলেগ বেলেগ কনচেপ্টৰ ৰুমছ আছে এটা গ্ৰীণ ৰুম এটা ব্লেক ৰুম এটা হোৱাইট ৰুম আৰু ইভেন ব্লেক ৰুমততো ইহঁতৰ জন লেনন আৰু বব মাৰ্লিৰো ইহঁতৰ বেডশ্বীটছ আৰু পোষ্টাৰ্ছ আছে চ' ডিফাৰেণ্ট থিমছৰ ডিফাৰেণ্ট কনচেপ্টছৰ ৰুম আছে চ' এনিবডি যাক মানে অলপ উইয়াৰ্ড অলপ কুইকি অলপ এনেকুৱা ধৰণৰ মানে টেষ্ট এটা যদি পচন্দ কৰে ইয়াতে আহি পেলাই চাহ বাগানৰ মাজত চিনেৰী চাই পেলাই থাকিবলৈ বিৰাট ভাল পাব আৰু আই থিংক দিছ ইজ আ গুড প্লেচ ফৰ এনিবডি যোনে মানে ডিব্ৰুগড়ত আহি পেলাই এটা টাইম স্পেণ্ড কৰিব বিচাৰিছে হাতকে যাক লাগে মানে হাতকে লাগে দিছ ইজ দ্য প্লেচ মই ফাৰ্ষ্ট টাইম আহিছোঁ মই দেখি আছিলোঁ কিন্তু মই অহা হোৱা নাছিলে সেইকাৰণে নাই আজি সোমাই যাওঁ ভাল লাগিছে চাহ বাগান নেদেখা মানুহে চাহ বাগান চাই চাহ খাব পাৰিব এই বেলকনিত বহি এতিয়া আমিও চাহ খাম চাহ আমাৰ ৰেডি হৈ আছে ইফালে
এখন বেঞ্চ এখন আৰু এইটো এনেকৈ দি দিলে টেবুল এখন আমি আহিছোঁ এতিয়া টাই এথনিক কিটচেনলৈ আৰু এইফালে আপুনি দেখি আছে এইটো হ'ল ক্ৰিকেট ষ্টেডিয়াম হয় ডিব্ৰুগড় এখনে ক্ৰিকেট ষ্টেডিয়াম আছে এতিয়া চাওঁ ইয়াত কি পায় খানা আৰু ইয়াত আমি অৰ্ডাৰ কৰিলোঁ পাতত দিয়া মুৰ্গী মাংস হাঁহৰ মাংস আৰু চব্জি বইল লগতে টোপোলা ভাত খাবলৈ বিৰাট টেষ্টি এবাৰ মই আণ্টিহঁতক লৈ আহিলোঁ বগীবিললৈ আজি বহুত দিনৰ পিছত বগীবিল আহিছোঁ আৰু ডিব্ৰুগড়খনে মই প্ৰায় 2 মাহৰ পিছত আজি এইদৰে ঘূৰি ফুৰিছোঁ আহি পাইছোঁ কালি গুৱাহাটীৰ পৰা 2 মাহৰ পিছত আৰু আজিয়ে একদম গোটেই ডিব্ৰুগড়খন ঘূৰি লৈছোঁ এইফালে ফটো চটো তুলি আছে আমি অলপ দেৰি পিছত তললৈ যাম মানে ব্ৰিজৰ তললৈ যাম ভাল লাগিল বৰ দীঘল ডিষ্টেঞ্চটো বেছি আমাৰ শৰাইঘাটতকৈ আমি ঘূৰি ঘূৰি আহি পালোঁ চিলাপথাৰ এতিয়া চিলাপথাৰ চাহ খাই আছোঁ আজি একো প্লেনিং নাই আমাৰ আমি জাষ্ট ঘূৰি ফুৰিছোঁ ইফালৰ পৰা সিফাল আৰু আংকলে বোলে বহুত বছৰ আগতে চিলাপথাৰত চাকৰি কৰিছিলে সেইকাৰণে চিলাপথাৰখন অকণমান ফুৰাই দিওঁ বুলি সেইকাৰণে আমি চিলাপথাৰ আহি পালোঁ এতিয়া 1990তে আংকলে চাকৰি কৰিছিলে ইয়াত এইখন হ'ল চিলাপথাৰ টাউন আৰু ইয়াত আংকলে চাকৰি কৰিছিলে 1990ত চ' যেতিয়া আমি বগীবিল ক্ৰছ কৰিলোঁ আৰু দেখিলোঁ চিলাপথাৰলৈ বেছি দূৰ নহয় সেইকাৰণে এইফালে আহি চাহ একাপ খালোঁ এইবাৰ আণ্টিহঁতক চিলাপথাৰৰ পৰা লৈ আহিলোঁ বগীবিলৰ তললৈ আৰু ইয়াৰ ভিউ চাওক কি মজা একদম ছানছেট হৈ আছে আৰু এইফালে দলঙৰ লাইটছখিনি এটা ধুনীয়া লাইট শ্ব' হৈ থাকে মই আগতেও এটা ভিডিঅ'ত কৈছিলোঁ চাগে বহুত ভাল লাগে আজি মই দিনটো ক'ত গ'লোঁ আৰু কি খালোঁ তাকে আপোনালোকক অলপমান দেখুৱালোঁ লগতে চেষ্টা কৰিলোঁ অকণমান ডিব্ৰুগড়খন দেখুৱাবলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদিহে ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ এণ্ড গুড নাইট